সামাজিক মাধ্যমত ভাইৰেল এটি ভিডিঅ' চৰ্চাত এতিয়া ভাইৰেল ভিডিঅ'টো দুজন বিশেষ ব্যক্তিৰ কৰ্মত এতিয়া ভাইৰেল হৈ পৰিছে ভিডিঅ'টো ভাইৰেল ভিডিঅ'টোত আছে দুজন বিশেষ ব্যক্তি এখন স্কুটিত বহি ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ আছে এই দুজন বিশেষ ব্যক্তি স্কুটিৰে গৈ থকাৰ সময়তে ভাইৰেল হৈ পৰে এই দুজন ব্যক্তি ব্যক্তি দুজন কোন সেই কথা এতিয়াও চিনাক্ত হোৱা নাই যদিও স্কুটিত বহি গৈ আছে দুজন ব্যক্তি তাৰে এজন যুৱক আৰু পিছফালে বহি থকাজন বৃদ্ধ লোক বুলি চিনাক্ত কৰা হৈছে কিন্তু দুয়োৰে মাজত দেখিবলৈ পোৱা গৈছে সুন্দৰ দৃশ্য যি দৃশ্য দেখাৰ পিছত আপুনিও আনন্দিত হৈ পৰিব এই দৃশ্য দেখাৰ পিছত অনুপ্ৰাণিত হ'ব আপুনিও আগবাঢ়ি আহিব এনে কাম কৰিবলৈ এই কাম কৰা ব্যক্তিজন হ'ব লাগিব এক সুন্দৰ হৃদয়ৰ ব্যক্তি কাৰণ এজন ভাল হৃদয়ৰ মানুহেহে কৰিব পাৰিব এনে কাৰ্য দৃশ্যটো দেখাৰ পিছত আপুনি উপলব্ধি কৰিব পাৰিব এই কথা হয় এতিয়া আহিছো মূল কথালৈ চাওক স্কুটিলৈ ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা এই দুজন ব্যক্তিলৈ কিদৰে ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ আছে দুইজন ব্যক্তি যুৱকজনে স্কুটিৰ পিছফালে বহাই লৈ গৈছে এজন বৃদ্ধ লোকক তাৰ উপৰিও সম্পূৰ্ণ নিৰাপত্তা দি লৈ গৈছে বৃদ্ধ ব্যক্তিজনক নিৰাপত্তাৰে লৈ যোৱাৰ বাবে যুৱকজনে কঁকালত বান্ধি লয় বৃদ্ধ ব্যক্তিজনক কঁকালত গামোচাৰে মেৰিয়াই ধুনীয়াকৈ চলাই গৈছে স্কুটি চলাই যোৱাৰ লগতে সম্পূৰ্ণ নিৰাপত্তাৰে লৈ গৈছে বৃদ্ধ ব্যক্তিজনক দুইজন এনেদৰেই হুজাৰ পৰা নগাঁও অভিমুখে গৈ আছিল এই দৃশ্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত এই দৃশ্যটো দেখাৰ পিছত আপুনি প্ৰশংসা কৰিব যুৱকজনক